বন্ধুসকল লুষ্টপ লাইফ এটি নতুন ভিডিঅ'লৈ মই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল আজি এই ভিডিঅ'টি মই আপোনালোকক অকমান হাঁহিৰ খুৰাক দিবৰ কাৰণে বনাইছো, গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এটা কথা মনত পেলাই দিও, আপোনালোকে ভিডিঅ'বিলাক চাই আপোনালোকে লাইক বা কমেন্ট নকৰে, লাইক বা কমেন্ট কৰিব, তেতিয়া মই উৎসাহিত হ'ম আৰু আগলৈও আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ'ছ পাই থাকিব। বন্ধুসকল হাঁহি হৈছে মানুহৰ জীৱন। বন্ধুসকল হাঁহি হৈছে মানুহৰ জীৱনৰ সঞ্জীৱনী সুধা। আমি সকলোৱে প্ৰাণ খুলি হাঁহিব লাগে। প্ৰাণ খুলি হাঁহিলে মানুহৰ স্বাস্থ্যৰ কাৰণে বহুতো উপকাৰ হয়। আজি যান্ত্ৰিক যুগৰ মানুহবিলাকে বিভিন্ন ধৰণৰ অনৰ্থক চিন্তা কৰি এই প্ৰাণ খুলি হাঁহিবলৈ পাহৰি গৈছে। গতিকে হাঁহি হৈছে মানুহৰ সঞ্জীৱনী সুধা। সেয়ে আমি বিভিন্ন ধৰণৰ ৰস ভৰা কিতাপ পঢ়ি বা বিভিন্ন ধৰণৰ ভিডিঅ' চাইও আমি হাঁহিব পাৰোঁ। আজি মই আপোনালোকৰ এই ভিডিঅ'টিক এইকাৰণে আগবঢ়াইছো যাতে আপোনালোকেও কিছু পৰিমাণে হাঁহে, আৰু এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে নিশ্চয় আপোনালোকৰ অতীতকো আপোনালোকে আজি ৰোমন্থন কৰিব পাৰিব। আমি আইনাখনৰ আগত থিয় হওঁ, তেতিয়াহ'লে আমি কেনেধৰণৰ ব্যৱহাৰ কৰোঁ, কেনেধৰণৰ অংগী ভংগী কৰোঁ, ঠিক তেনেকৈ আজি এই ভিডিঅ'টি তেনেকৈ আগবঢ়াইছোঁ। সেইদিনা মোৰ এই মোবাইলটো এনেকৈ কেমেৰা কৰি মই ইয়াতে থৈ গৈছিলোঁ, তেতিয়া অংগী ভংগী কৰিছে। তেওঁ হয়তো গমেই পোৱা নাছিলে যে ইয়াত ভিডিঅ' হৈ আছে, কিন্তু ভিডিঅ' কৰি থৈছিলোঁ। আৰু এটা কথা কওঁ, আমি 10 মিনিট খোজ কাঢ়িলে আমাৰ স্বাস্থ্যৰ কাৰণে যিমান উপকাৰ হয়, আমি প্ৰাণ খুলি হাঁহিলেও আমাৰ স্বাস্থ্যৰ কাৰণে সিমান উপকাৰ হয়। আমি বিভিন্ন ধৰণে ৰয়িং কৰোঁ, বিভিন্ন ধৰণে খোজ কাঢ়োঁ বা জগিং কৰোঁ, ঠিক তেনেকৈ কৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে যিমান উপকাৰ, আমি প্ৰাণ খুলি হাঁহিলেও আমাৰ স্বাস্থ্যৰ কাৰণে সিমানেই উপকাৰ হয়। বিভিন্ন ধৰণৰ কৌতুক অভিনয়, বিভিন্ন ধৰণৰ ৰস ভৰা কিতাপ পঢ়ি হাঁহিলে আমাৰ যিমান উপকাৰ হয়, আমি চেষ্টা কৰি হাঁহিলেও সেই একেই উপকাৰ হয়। যি কি নহওক, আপোনালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই ৰুটছ অফ লাইফ ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দি বেল আইকনটি বজাই দিব। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।